তো হে গাইছ স্বাগতম টু জিতুশ্যাম ব্লগছ। তো আজি অসমৰ জনপ্ৰিয় ডিম্পুদাই মানে লণ্ডন গৈ আছে আৰু লণ্ডন যোৱাৰ আগতে মানে ডিম্পুদাক সুধিলোঁ যে লণ্ডন কিয় গৈ আছে। তো সকলোবিলাক ক'লে ডিম্পুদাই তো লণ্ডনত কিয় গৈ আছে। তো শুনক ডিম্পুদাৰ মুখৰ পৰা। আৰু ডিম্পুদাক মানে এটা কথা সুধিছোঁ কাৰণ ডিম্পুদাই মানে পৰহি মানে লণ্ডন যোৱাৰ কথা আছে। তো ডিম্পুদাইতো আমাক বহুত জেগা দেখুৱালে, কেৰেলা দেখুৱালে বা বহুত বিভিন্ন ঠাই ঘূৰালে দেখালে। এইবাৰ লণ্ডনত যাব। তো লণ্ডনত যোৱাৰ আগতে ডিম্পুদাক বহুত বেছি শুভেচ্ছা জনালোঁ যাতে আমাক ভাল ভাল ভিডিঅ' দিব পাৰে, তাৰ পৰা আমি যাতে চাই মনোৰঞ্জন কৰি আৰু ভাল পাওঁ আৰু। তো ডিম্পুদা লণ্ডনত যে যাব এতিয়া মানে কেনেকুৱা চাওঁ কি হয় দেখা পাম। এনে লণ্ডনত আমাৰ কোনোবা অসমৰ কোনোবা আছে নেকি? এনে ফুৰিব যাব প্লেন আৰু এনে বিশেষ কাম নাই। তো ঠিক আছে ডিম্পুদা, আশা কৰিলোঁ তাৰ পৰা ভাল ভাল ভিডিঅ' পাম, দেখা পাম। তো শুনিলে আপোনালোকে ডিম্পুদা লণ্ডন কিয় গৈ আছে। তো ডিম্পুদা মানে তাত অসমৰ বাইদেউ এজনী আছে, তো সেইকাৰণে ডিম্পুদা তাত ফুৰিবলৈ গৈ আছে। তো বিশেষ কাম একো নাই ডিম্পুদাৰ। তো আমাক মানে ধুনীয়া ধুনীয়া জেগা দেখুৱাবলৈ গৈ আছে লণ্ডনত। তো আপোনালোকে ডিম্পুদাৰ ভিডিঅ'ত দেখা পাই থাকিব লণ্ডনৰ ভিডিঅ'বিলাক। তো আজি এই ভিডিঅ'টো কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।